कार्टून भिडिओ चाবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। মোৰ তেজ খাই দিছো মনিজনী, মই আহিলো। অথনিৰ পৰা ৰৈ আছা নেকি? 1 ঘণ্টামান হ'ল ৰ'দত ৰৈ কলা হৈ গলো। আয়ো মোৰ দেহাজনী, এই সূৰ্য দেৱতাও বেছি হৈছে অলপ। টিকাটো কাটি থৈ আহিমগৈ। কিহে পাইছে ইমান একেবাৰে টিকাটো ৰঙাকৈ উলিয়াই টিকা ফটা ৰ'দ দিবলৈ? মোৰ জানজনী কলা পৰি গৈছে, দেখা নাই? পিছে ক'ত যাবা এতিয়া ফুৰাব? তুমি কিয় চিন্তা কৰিছা? তোমাক মই ভাৰত পাকিস্তান সীমান্ত হৈ অসমৰ গোটেই জিলা ফুৰাম। হ'ব নালাগে, ফাৰ্ষ্টতে আমাৰ ওচৰৰ ঠাইটোতে ঘূৰোৱাচোন। তোমাৰ বুলেটৰ পাছফালে বহিব মোৰ টিকাকেইটা তৰপি আছে অথনিৰে পৰা। হয় নেকি? আহা বহিলো, আহি তৰপাই থাকিব নালাগে। ভালদৰে মোৰ গাত ধৰি লোৱা দেই, উৰি যাব পাৰা ঠিক নাই, ক্ষীণমিন মানুহ। হ'ব, টাং খিচিব নালাগে। পাইছা যে মোৰ দৰে এজনী। তোমাৰ দেখোন একজনী ৰঙালাওটোৰ দৰে আছিল। তোমাৰ পিছত উঠি যোৱা হলে তোমাক মাখিটোৰ দৰে দেখা পালে হয়। হ'ব ধৰি লোৱা এতিয়া ভালদৰে, মুখখন বজাই থাকিব নালাগে। ধৰিছো তোমাৰ টকটাহেন গাটোত। ৰবা, ৰিলছ এটা বনাও। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। হাতখন দিবা হা। তাতো বাইকতো যাওঁতে আংগি ভংগি কৰি গৈছে। ভণ্টি, সেইখন কি কৰি গৈছা বাইকত যাওঁতেও? ভণ্টি, ৰিলছ বনাইছো, ৰিলছ। হয় নেকি? দুয়োটাকে পাভযোৰা হেন দেখা পাইছে। থেংক ইউ দেই আন্টি। মৰিলো। ক'ত মৰিলা? তুমি দেখোন বাইক চলাই গৈ আছা। আগত চোৱা, চকু মেলি, জমদূত ৰৈ আছে। ষ্টপ ভাইটি, ৰখোৱা। ছাৰ ৰখাইছো, কওক। হেলমেট ক'ত? লাইচেন্স আছে নাই? মাস্ক ক'ত? ছাৰ, হেলমেট ঘৰত থাকি আহিলে। লাইচেন্স নাই ছাৰ, মাস্ক পকেটত আছে। হেলমেটটো গডৰেজত ভৰাই থব দিছে নি? কি তাত থৈ দিলে তোৰ লাও খোলাটো নাভাঙে মানে? লাইচেন্স নাই, বৈ থানাত। স্পিন এতিয়াই। ছাৰ, ভুল হৈ গ'ল। আজিলৈ এৰি দিয়ক, আৰু ভৰিতে ধৰিছো। পাছত এইজনী কোন ছোৱালী? এইজনী মোৰ গাৰ্লফ্ৰেণ্ড ছাৰ। আজিলৈ আমাক এৰি দিয়ক, আৰু এনেকুৱা ভুল কেতিয়াও নকৰো জীৱনত। গাৰ্লফ্ৰেণ্ড যদি মৰিব পাৰিবি, একো নাই। হেলমেট নোহোৱাকৈ আহিছ, দে 1000 টকা ফাইন দে। ছাৰ, 1000 টকা নাই, 500 টকা আছে, এইটোকে লওক। দে নেক্সট টাইম আকৌ যদি পাওঁ মৰিয়াই মাৰি পেলাম। ছাৰ, আৰু এনেকৈ কেতিয়াও নাহো দ্বিতীয়বাৰ। হ'ব যা এতিয়া। ভগৱান ৰে, ভাল বাচিলো, ভাল থানাত যাব লগা নহল। জান, তোমাৰ মুখৰ মাত নাই যে? ভয়তে মোৰ জীৱ যোৱা যেন হৈছিল। পইচা 1 টকাও নাই মোৰ। তোমাৰ ওচৰত আছে যদি ফুচকাকে খাই যাওগে বলা। ঠিক আছে বলা, একো নাই। তুমি ইমান কষ্ট কৰি মোক আনিলা, সেয়াই বহুত। মোৰ মাগু বৰণীয়া মাছজনী। পানী পৰি। মোৰ বুনিয়াজনী, নামা, পানী পৰি দোকান পালোহি। খাই লৈ যাও, তোমাক আকৌ ঘৰত থৈ যাব লাগিব নহয়। অকে জানেমান। দাদা, পানী পুৰি স্পেচিয়েলকৈ 1 প্লেট দিব। ৰবা ভাইটি, দি আছো। 2টা প্লেট দিব নেকি? ভণ্টিজনীয়ে জ্বলা খাব নোৱাৰিবও পাৰে। এনেই মাগু বৰণীয়া মানুহ গুলপীয়া হৈ যাব। দাদা, আপোনাক পানী পুৰি খুজিছো, পানী পুৰি দিয়ক। মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা ভাবিব নালাগে। মোৰজনীৰ ওপৰত চকু দিব আহিছে। এইটো লোৱা ভাইটি, পুৰা স্পেচিয়েল। খোৱা মোৰ মাগু বৰণীয়া মাছজনী। হল নে খাই? পইচাটো দি আহা, মই বাইকটো ষ্টাৰ্ট কৰো। অকে যোৱা, মই দি গৈ আছো। মোৰ কিডনীৰ পাথৰটো। বেলেগ এদিন তোমাক বহুত দূৰত ফুৰাব নিম হা, আৰু ভাল ধাবাত খাম। হ'ব, প্ৰথমে 2 টকা এটা ইনকাম কৰিবতো শিকি লোৱা। তুমি টেনচনে নল'বা, মই কৰিমতো কিবা। হ'ব, এতিয়া নামা, তোমাৰ ঘৰ পালোহি। হ'ব, এতিয়া নামা, তোমাৰ ঘৰ পালোহি। ভালদৰে যাবা, ঘৰ পাই ফোন কৰিবা, আৰু নেক্সট টাইম পইচা লৈ ওলাবা। টকালৈ নাহিবা আকৌ। হ'ব, মোৰ পাভৰ মাছজনী, আহিছো। আৰে কি হ'ল? আধা ৰাস্তাতে বাইকৰ ষ্টাৰ্টটো বন্ধ হৈ গ'ল যে? হেক, মই তেল খতম হৈ গ'ল যা।
আজি দেউতাই মোক ঘৰত সোমাব নিদিয়ে আৰু কি হ'ব ৰে এতিয়া ইমান দূৰ কেনেকৈ ঠেলি ঠেলি যাম ৰাস্তাত পৰুৱা এটাও দেখা নাই মানুহটো দূৰৰে কথা ঐ ৰন্দিবা আজি মিংকু ভাই ডেটত গৈছিল নহয় তাৰে কপাল আৰু বোলে দুখ বজাই গাৰ্লফ্ৰেণ্ডো আছে আমাৰ হেও বেগতো কপালখন একো নাই ঐ মাইলা তাহানি যুগৰ বাইকখনকে চলাই ঘূৰি ফুৰিব লগা হৈছে ঐ ৰচোন হওতো মিংকু ভাই দৰে লাগিছে ঐ বৈ যাচোন ওচৰত আৰে মিংকু ভাই কি হ'ল তোৰ এনেকৈ ঠেলি ঠেলি আনিছ যে উফ তহঁত দুটা নকবি আৰু আজি দিনটো বেয়াই আছিল নেকি কাৰ মুখ দেখি গৈছিলো জানো গাৰ্লফ্ৰেণ্ডৰ লগত ডেটত যাওঁতে বাটত পুলিচে পালে যি পইচা দেতাৰ পৰা 500 এটা তেল ভৰাবলৈ সেই পইচাটো পুলিচে লৈ ল'লে বে আজি তোক মানে জমদুতে পালে পিছে গাৰ্লফ্ৰেণ্ডক কিবা খোৱালি নাই কি কম ৰে তাৰ 20 টকা পইচাৰে পানী পুৰি খাই আহিছো মাইলা আজি মানে তোৰ দিন একেবাৰে বেয়া আছিল হ'ব দে তই আহি থাক আমি আহিছো এফালে হ'ব যা মোক আজি ঘৰতো সোমাবলৈ দিয়ে নিদিয়ে ঠিক নাই ঐ গজমুৰা সেইখন কিয় ঠেলি ঠেলি আনিছ তই মানে কিবা গণ্ডগোল লগাই আহিছ মানে দেউতা মানে আজি পুলিচে পালে ৰাস্তাত আৰু তুমি দিয়া 500টোও পুলিচে লৈ ল'লে সেইকাৰণে তেল ভৰাব নাপালো আহোতে বাটতে তেল খতম হৈ গ'ল আলা হাৰামজাদা কৈছিলো নে তোক ভালদৰে যাবলৈ বৰ গৈছিলি নহয় ফিতাহি মাৰি পালি এতিয়া মই ভৰাই নিদিওঁ তেল পৰি থাকিব আজিৰ পৰা বুলেট তেনেকৈ নিজে ভৰাই ল'বি এটা আজিৰ পৰা এনেকৈ কেতিয়াও নাযাওঁ ভুলতো তেল ভৰাই দিবা আৰু ইমান অন্যায় নকৰিবা তই মোৰ চকুৰ আগৰ পৰা নালায়ক শান্তি নাই কোনোফালে কয় নহয় হাতী কিনিলেও শিকিলি কিনিব নোৱাৰি বুলি এতিয়া তেল কেনেকৈ ভৰাম হাই ৰে মোদীজী